দুখীয়া ল'ৰাবিলাকৰ জীৱন ধ্বংস কৰিছে। এইটো মানে কি খেলা নেকি? খেলা এখন এখন সংসাৰ চলাই চলাই পঢ়ি আছে। পৰিয়ালটো মই পোহপাল দিম আৰু তেওঁলোকৰ কাৰণে এইটো একমাত্ৰ উপায়। আপোনালোকৰ কিন্তু কিছুমানৰ কাৰণে জাষ্ট এক্সপিৰিয়েঞ্চ নহয়। নমস্কাৰ। এই যে APSC লেভেলৰ এক্সাম দি থকা বা APR বা প্ৰিপেয়াৰ কৰি থকাসকল আৰু লগতে টেটৰ পাছ কৰি থকা শিক্ষকে ক'ব লাগিব, যিহেতু টেট পাছ কৰি আছে, এইলোকৰ কাৰণে বহুতো দুখীয়া মানুহে চাকৰিৰ পৰা বঞ্চিত হৈ আছে। কিয় কেনেকৈ এই বিতৰ্ক মন্তব্যটো কৰিছোঁ মই আপোনালোকক ক'ম, কাৰণ মই নিজে এজন ভুক্তভোগী এই ক্ষেত্ৰত। যোৱা বছৰ আছাম ডায়েৰী ৰিক্ৰুটমেণ্টত ময়ো এক্সাম দিছিলোঁ, কিন্তু ফাইনেল লিষ্টত মোৰ নাম নাহিলে। কিন্তু এইবাৰ মই থাৰ্ড গ্ৰেড এক্সামত APR এইটো কাৰণে নকৰিলোঁ, কাৰণ মই এই কথাটো জানো যে এই থাৰ্ড গ্ৰেড লেভেলৰ এক্সামটোত UPSCত APR আৰু প্ৰিপেয়াৰ কৰি থকা টেট পাছ কৰি থকা সকলেও দিব। কি বুলি দিব জানেনে? তেওঁলোকৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ কাৰণে দিয়ে, নিজকে এক্সামিন কৰিবৰ কাৰণে দিয়ে। ঠিকে আছে, চবৰে অধিকাৰ আছে, দিয়ক। কিন্তু আপোনালোকে নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ বঢ়াবৰ কাৰণে, আপোনালোকে নিজকে এক্সামিন কৰিবৰ কাৰণে মোৰ দৰে বহুতো দুখীয়া ল'ৰা ছোৱালীৰ জীৱন এই কাৰণেই ধ্বংস কৰি আছে বুলি কৈছোঁ। কাৰণটো হৈছে আপোনালোকে চাকৰিটো নকৰে। যেতিয়া আপোনালোকে পাছ কৰে কিন্তু চাকৰিটো নকৰে। তেনেকুৱা হাজাৰ হাজাৰ উদাহৰণ আৰু তথ্য মোৰ হাতত আছে কাৰণে মই কথাটো ক'ব পাৰিছোঁ। আনকি এইবাৰ মই এইকাৰণে দিব নগ'লোঁ। মোৰ লগৰ কেইজনমানে কৈছে যে ইউটিউবত মাষ্টাৰ কৰি থকা, অলৰেডি APSC নিচিনা হায়াৰ লেভেলৰ এক্সামৰ কাৰণে APRও কৰি আছে, প্ৰিপেৰেশ্যনো কৰি আছে। তাৰোপৰি টেটৰ শিক্ষকসকল আৰু আছে এনেকুৱা হায়াৰ লেভেলৰ A গ্ৰেড চাকৰি কৰাৰ কাৰণে APR আৰু প্ৰিপেয়াৰ কৰি থকাসকলে নিজক এক্সামিন কৰিবৰ কাৰণে কি কৰিছে, এই আমাৰ দৰে দুখীয়া ল'ৰাবিলাকৰ জীৱন ধ্বংস কৰিছে। এইটো মানে কি খেলা নেকি? খেলা পাইছে নেকি? এইটো খেলা হৈছে। মানে কি, মই এক্সামিন কৰিছোঁ নিজক, মই এক্সপিৰিয়েঞ্চ কৰিছোঁ নিজক, তাৰ বিনিময়ত লাগিলে 10জন দুখীয়া ল'ৰা বা 100জন দুখীয়া ল'ৰা বা 1000জন দুখীয়া ল'ৰা জীৱন ধ্বংস হওক। যোৱাবাৰ মই পালোঁ হয় চাগে, আপোনালোকে যদি সেনেকৈ চাকৰিটো কৰিম বুলি কৰিলে হয়। ঠিক আছে, আপোনালোকে এক্সাম দিছে, তাতে আমাৰ আপত্তি নাই, আপোনালোকক সেইটো ৰাইটছ আছে, দিয়াৰ অধিকাৰ আছে। কিন্তু আপোনালোকে চাকৰিটোতো কৰিলে কথাই নাছিলে, কৰক। চাকৰিটো কিয় নকৰে? আৰু বেলেগ নোহোৱা নিবনুৱাবিলাকৰ সেইবিলাক কিয় মাৰি দিছে? ভাত কিয় মাৰিছে আপোনালোকে? সেইটো কাৰণে এখন সংসাৰ দায়িত্বত আছে ন। ভাবিলোঁ এই বিষয়টো এটা গভীৰ বিষয়, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু চৰকাৰকো মই ক'ব বিচাৰোঁ যে এনেকুৱা এটা নিয়ম বনাব লাগে যে যিসকলে পাছ কৰে তেওঁলোকে চাকৰি কৰিবই লাগিব, আৰু যদি নকৰে তেওঁলোকক বিহিত ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ চাওক, বহুতো দুখীয়া মানুহ, তেওঁলোকৰ কাৰণে এটা তেওঁলোকৰ কাৰণে জাষ্টে এক্সাম, জাষ্টে পাৰ্চনেল এক্সপিৰিয়েঞ্চ, জাষ্টে অভিজ্ঞতা। কিন্তু কিছুমানৰ কাৰণে জাষ্টে এক্সপিৰিয়েঞ্চ নহয়, কিছুমানৰ কাৰণে জাষ্টে এক্সামিনেশ্যন নহয়, কিছুমানৰ কাৰণে ডাঙৰ ফেমিলিৰ দায়িত্ব থাকে, কিছুমানৰ কাৰণে এইটো জীৱন জীয়াৰ এটা একমাত্ৰ আশা আৰু জীৱিকা হ'ল হয়। একমাত্ৰ আশাটো হয় আৰু জীৱিকা হ'ল হয়। তেওঁৰ কাৰণে বহুত চিৰিয়াছ মেটাৰ এইটো, এটা চাকৰিটো। কিন্তু আপোনালোকৰ নিচিনা মানুহৰ কাৰণে সেই দুখীয়া মানুহৰ ল'ৰা এটা বা মোৰ দৰে নিবনুৱা ল'ৰা এজন বঞ্চিত হৈছে। আৰে আপোনালোকে চাকৰি কৰক না, আমাৰ আপত্তি নাই। কিন্তু এনেই কাৰোবাৰ জীৱন এটা ধ্বংস কৰি দিয়া, কাৰোবাৰ পইচা এটা খাই দিয়াটো ভাল কথা হৈছে জানো? ভাল কথা হোৱা নাই ন। এইটো জাষ্টে আপোনাৰ কাৰণে এক্সপিৰিয়েঞ্চ, জাষ্ট এক্সামিনেশ্যন আপোনাৰ কাৰণে হ'ব পাৰে, কিন্তু বহুত লাখ লাখ নিবনুৱাৰ কাৰণে এইটো জাষ্ট এক্সপিৰিয়েঞ্চ, জাষ্ট হেৰি নহয়। তেওঁলোকৰ কাৰণে জীৱন, এইটো সাধনা কৰিছে, বহুত কষ্ট কৰিছে। ইমান মেধা নহয় কাৰণে পিছ পৰি আছে, ইমান মেধা নহয় কাৰণে বেছিকৈ নপঢ়িলে, আৰু তেওঁলোকৰ কাৰণে এইটো একমাত্ৰ উপায়। আপোনালোকৰ কাৰণে এভেইলেবল। আপোনালোকে APSC দিব, আপোনালোকে APSCত চাকৰি কৰিব। গতিকে আপোনালোকৰ কাৰণে জাষ্ট হ'ব পাৰে, আমাৰ কাৰণে জাষ্ট নহয়। আমাৰ কাৰণে ইটছ এ চিৰিয়াছ মেটাৰ। আমাক লাগে চাকৰিটো। এই চাকৰিটো পালে মোৰ পৰিয়ালটো মই পোহপাল দিম। গম পাইছেনে কথাটো? আপোনালোকে জাষ্ট এক্সপিৰিয়েঞ্চ, জাষ্ট ফৰ মাই পাৰ্চনেল এক্সপিৰিয়েঞ্চ, জাষ্ট এক্সামিনেশ্যন, মই নিজকে এক্সামিনেশ্যন কৰিম, মোৰ এটা এক্সপিৰিয়েঞ্চ হ'ব, সেইটো নহয় ন, সেইটো জাষ্ট নহয়। যদি বোলে চাকৰিটো আপোনালোকে পালে, কৰক চাকৰিটো কৰক। চাকৰিটো কৰাত আমাৰ একো আপত্তি নাই। কিন্তু আপোনালোকে পষ্টকেইটা এনেই খাই দিলে, ল'ৰাকেইটাৰ জীৱনকেইটা খাই দিলে। সিও কষ্ট কৰিছিলে, বেচেৰা এটা খাদ্য নোখোৰে। আপোনালোকৰ নিচিনা মেৰিট নাই, আপোনালোকৰ নিচিনা অধ্যয়ন নাই। এখন সংসাৰ চলাই চলাই পঢ়ি আছে, এখন সংসাৰ। এতিয়া এই কথাকে কওঁ, দিনটো কষ্ট কৰে, ৰাতি অকণমান সময় পঢ়িবৰ কাৰণে টাইম পায়, সেইখিনি সময়তে যিখিনি পাৰে পঢ়ে। আৰু এইটো দুখতেই মই ADR থাৰ্ড গ্ৰেডটো নিদিলোঁ, কাৰণ জানো ইয়াত APSC লেভেলৰ আৰু টেট পাছ কৰি চাকৰি পাব বুলি চিয়'ৰ হৈ বহি থকা কেইটাই চাকৰিটো পাবই যে, টেটৰ চাকৰি শিক্ষক হ'ব। থাৰ্ড গ্ৰেড কৰিব নেকি বা ফ'ৰ্থ গ্ৰেড কৰিব জানো? নকৰে। কিন্তু তেওঁলোকে নিজকে এক্সপ্লেইন কৰিবৰ কাৰণে, নিজক এক্সামিন কৰিবৰ কাৰণে এইটো এক্সাম দিয়ে, বেলেগ এজনৰ জীৱন ধ্বংস কৰি।
বাই দ্য ৱে কথাটো খুব মোৰ মনতে সুদুৱাই আছিলে ক'বলৈ বাধ্য হ'লোঁ কথাটো চিৰিয়াছ মেটাৰ এইটো যি কথা কিন্তু তুমি ভাবিছা আজি বাৰু চাওক যিটো কথা ভাবিছা চাওক কিন্তু লোকেশ্যনটো চাওক বাৰু যি বহুত ক'লোঁ ধুনীয়া। কৰিলোঁ চাওক কি ধুনীয়া লোকেশ্যনত আছোঁ আমি চবফালে খালি সেউজীয়া আৰু সেউজীয়া ওপৰফালেও দেখুৱাই দিয়া অকণ গছে চবফালে সেউজীয়া আৰু সেউজীয়া চাওক চবফালে সেউজীয়া আৰু সেউজীয়া চবফালে সেউজীয়া আৰু সেউজীয়া ইফালে পথাৰ গাড়ী এখন আহি আছে বাৰু ইফালে পথাৰ পথাৰ গতিকে মই সদৌ শেষত এটা কথাই ক'ম চৰকাৰ এই ক্ষেত্ৰত অলপ চিৰিয়াছ হওক যিসকলে এক্সাম দিছে দিয়ক তেওঁলোকে APSC লেভেলৰ ষ্টুডেণ্টে হওক লাগিলে ডক্টৰ লেভেলৰ SI লেভেলৰ লাগিলে টেট লেভেলৰে হওক কিন্তু তেওঁলোকে যদি পাছ কৰে তেওঁলোকক চাকৰি কৰিবলৈ বাধ্য কৰক এই ফাং ফুং কৰিবলৈ নহয় আৰু যদি তেওঁলোকে চাকৰি নকৰে এটা ল'ৰাটো জীৱন ধ্বংস কৰিলে তাৰ কাৰণে উচিত শাস্তি বিহক উচিত ব্যৱস্থা লওক মই এইটোৱে ক'ম সেইটো মোৰ বিনম্ৰ অনুৰোধ চৰকাৰৰ কাৰণে আমাৰ ধৈৰ্য কেনেকে চাই আছে আমাৰ কাৰণে এইটো এটা জীৱন মৰণৰ খেল হৈ আছে এইটো এই চাকৰিটো আৰু কাৰোবাৰ কাৰণে জাষ্ট এ গেম জাষ্ট এ এক্সপিৰিয়েঞ্চ ডাঙৰ কথা নহয় এইটো এটা চিৰিয়াছ কথা সেইকাৰণে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ আশা কৰোঁ অসমবাসী ৰাইজে মই ক'ব বিচৰা পজিটিভ ছাইডটো বুজি পাব হয় বাৰু মই বহুতো APSC দি প্ৰিপেয়াৰ কৰি থকা ল'ৰাক খং থাকে কথাটো কৈছোঁ সেই তেওঁলোকৰ খং উঠিব তেওঁলোকৰ এইটো ক'ব আমাৰ অধিকাৰ আছে আমি চাকৰি কৰোঁ নকৰোঁ আমাৰ কথা এক্সাম আমি তোৰ বাপেৰৰ এক্সাম দিয়া নাই নহয় আমি চৰকাৰী এক্সাম দিছোঁ সেনেকৈ ক'ব মোক গালি দিব বহুতে বাৰু দিয়ক কথা নাই কিন্তু মই আমাৰ দৰে ভাবে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকল আমাৰ দৰে পীড়িত কাৰোবাৰ APSC এজনৰ কাৰণে ষ্টেটৰ মাষ্টৰ পাছ কৰি থকা এজনৰ কাৰণে যাৰ চাকৰি গৈছে যোৱা বছৰো গৈছে এই বছৰো যাবলৈ গৈ আছে তেওঁলোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মনৰ দুখখিনি প্ৰকাশ কৰিব আজি ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ যদি ভিডিঅ'টো ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ ফ'ল' কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ